আজি ভিডিঅ'টো বনাবলৈ ইমান এটা সময় নাইকিয়া নিচিনা হৈ আছে মোৰ বুজিছানে নামঘৰত এইফালে প্ৰসাদ দিব হৈ গ'ল তাৰমানে মই আকৌ নামঘৰত প্ৰসাদ দিব সময়তহে গৈ ওলাওঁ এই শুনিছাই নহয় নাম গাই আছে নাম অলপ পিছতে ৰাখিব হৈছে আৰু গতিকে গৈ পেলাই মই ইলিখিলিকে চাই থাকোঁ নামটো শেষ হৈছে নাম শেষ হোৱাৰ লগে লগে গৈ মই গৈ প্ৰসাদহে মানে খাওঁগৈ আৰু তেনেহ'লে মোক আজি তুমি এনেই মাতি লৈ আহিলা ভিডিঅ' বনোৱা গ'ল আৰু তুমি প্ৰসাদ খাবলৈ যোৱা আজি মই ভিডিঅ' বনাবলৈ নোৱাৰিমেই আমি নাই আজি নাযাওঁ বাৰু কিন্তু এনেই মই প্ৰসাদ খাই মানে বৰ ভাল পাম আৰু প্ৰসাদৰ পাতখন লৈ পেলাই মই বেলেগলৈ চাম আকৌ বেলেগতকৈ মোৰ তাত কি আহিছে কি নাই বেলেগৰ তাত যদি আঙুৰ আপেল দুপিচ বেছিকৈ যায় মোৰ মনটো বেয়া লাগি যায় আৰু প্ৰসাদত নাৰিকল অলপ বেছিকৈ দিলে ভালো লাগে অৱশ্যে নহয়নে কিন্তু তুমি যিটো কথা ক'লা এইটো কথাটো বৰ্তমান তোমাৰ এতিয়া সময় নাই নহয় এইটো মই আগৰ কাহিনী কৈছোঁ আচলতে প্ৰসাদ খাই বিৰাট ভাল লাগিছিলে এনেকৈ মই আকৌ ভাবিছোঁ মই নাম গাই মানে শেষ হোৱাৰ লগে লগে গৈ ওলাওঁগৈ মই আকৌ ভাবিছোঁ তুমি এতিয়া যাওঁ বুলি কৈছা নহয় এইটো ধেমালি কৰিছোঁ মই বাৰু যি কি নহওক তুমি যিটো ক'লা যে প্ৰসাদকেইটা লৈ যাওঁতে কাৰ ভাগত কি গৈছে আপেলকণ গৈছে নাই কলটো গৈছে তুমি এইটো সেইটো চাইছিলোঁ কিন্তু কাৰোবাৰ তাত যদি কলটো ডাঙৰ আহিলে বোলে ভাল আহিলে কিন্তু মোৰ তাত বহুত সৰু আৰু মানে আধা পকা কল এটা আহিলে তেতিয়া মোৰ মানে মনটো বৰ দুখ লাগে কিন্তু তুমি এইখিনিতে অকণমান ভুল কৰিলা যে ঈশ্বৰৰ নামত তুমি লাগে এই কেইটামান মাহ প্ৰসাদকে লোৱা সেইটো হয় ফলহা নহ'লেও দাদা সৰু যে এইটো চিন্তা শক্তি তেতিয়া নাছিলে বাৰু যি কি নহওক এতিয়া ভাদ মাহৰ বিশেষকৈ আধ্যাত্মিক মাহ নহয়নে চোৱা আমি জীৱনৰ বছৰটোৰ মানে প্ৰতিটো বছৰৰ 11 মাহ ব্যস্ত থাকোঁ সাংঘাতিক ব্যস্ত থাকোঁ বেলেগ কথা কিন্তু অন্ততঃ এই এমাহ ভাদ মাহটো এই আধ্যাত্মিকতাৰ মানে ৰসত বুৰ গৈ বাকী 11 মাহৰ কাৰণে নিজকে প্ৰস্তুতি চলাব পাৰোঁ হয়নে বাৰু মই এইটো ক'ব বিচাৰিছোঁ এই এমাহৰ মানে ভগৱানৰ যিটো চিন্তা চৰ্চা আধ্যাত্মিক ভাৱটোৱে মানুহজনক বাকী 11 মাহ চলিবৰ কাৰণে শক্তি দিয়ে বিশেষকৈ আমাৰ গাঁৱলীয়া সমাজৰ মানুহখিনি কিন্তু এইটো নহয় যেন যে তুমি সেই 11 মাহ ভগৱানৰ নাম বা তেওঁ গুণনিকেতন কৰিব নালাগে বুলি কোনো বাধা নহয় মই নামঘৰলৈ যোৱাটো এই মাহটোত আধ্যাত্মিকতাটো বেছি গঢ়ি উঠে কাৰণ সকলো আমি উচ্চ নিজ ভেদাভেদ একো নৰখাকৈ আমি গৈ তাত আমি নামঘৰত সকলো সমানে বহি তেওঁ গুণনিকীৰ্তন আমি কৰোঁ আমাৰ গাঁৱলীয়া মানুহৰ কাৰণে এই এমাহে বাকী 11 মাহ মানে সম্পূৰ্ণ 12 মাহৰ 11 মাহৰ চালিকা শক্তি এই এমাহে মই তেনেকৈয়ে ভাবোঁ কিন্তু হয় সেইটো কাৰণে কয় এই মাহটো পবিত্ৰ মাহ আমাৰ অসমীয়া মহাপুৰুষ দুইজনৰ তিথি লগতে ভগৱান শ্ৰীকৃষ্ণ অৱতাৰ লৈছিলে জন্ম সকলোখিনি ফালৰ পৰা আৰু 2-1 ইয়াত জন্ম হৈছে বা এইটো মাহতে আমি সকলোখিনি ফালৰ পৰা দিশটো চালি চালে এই ভাদ মাহতে আমি সকলোখিনি আমি ঈশ্বৰী তত্ত্ব যিটো বুলি কয় ঈশ্বৰী তত্ত্ব মানে ঈশ্বৰৰ গুণানুকীৰ্তন আমি এইটো ভাদ মাহতে আমি গুৰুজনাৰ শংকৰ মাধৱৰ সকলোখিনি সৃষ্টিৰাজি আমি এই মাহটোতে সকলোৱে খুব সুন্দৰ স্মৰণ কৰি পেলাই কৰোঁ হয় আৰু এটা কথা বহু মানুহে কয় যে নামঘৰত ভগৱান নাই নামঘৰলৈ নগ'লেও হয় কথাটো বাৰু নোহোৱাও নহয় ভাল কাম কৰিলে ভাল চিন্তাৰ যোগেদি মানুহে ভগৱানক তেনেকৈ পাব পাৰি বুলি মহাপুৰুষসকলে কৈ থৈ গৈছে কিন্তু কি হয় এই মাহটো যদি মানুহ এজন তেনেকৈ বা গোটেই মানুহখিনি যদি যায় তেতিয়াহ'লে মানুহৰ মাজত ভেদাভেদটো নাইকিয়া হৈ যায় ঈশ্বৰৰ নাম এনেও মানুহৰ চোতালত বহি ৰাস্তাই ঘাটেও লৈ থাকিব পাৰি কিন্তু ৰাস্তাই ঘাটে মানুহ এজাক যেতিয়া বহি থাকিব এই তই চকীদাৰ তই অফিচাৰ এনেকুৱা কিছুমান ভেদভাৱ আহি যায় বা তই ধনী তই দুখীয়া এনেকুৱা ভেদভাৱ কিছুমান আহি যায় কিন্তু নামঘৰলৈ সেইটো কাৰণে যোৱাৰ ব্যৱস্থা কৰিছিল বোধ হয় মহাপুৰুষসকলে নামঘৰলৈ যোৱাৰ লগে লগে সেইবোৰ সকলো তেওঁ মানে পাহৰি মানে নিচিন্ন হৈ যায় সেইবোৰ উচ্চ নিজ ভেদভাৱবিলাক সকলো এক হৈ যায় সেইটো কাৰণে আচলতে নামঘৰলৈ যোৱাটো ব্যক্তিগতভাৱে মই বিৰাট সমৰ্থন কৰোঁ কিন্তু কিছুমান মানে যুক্তিবাদী মানুহ এতিয়া ওলাইছে বহুতৰে বহুত যুক্তি তেওঁলোকে এই বস্তুবিলাক সমৰ্থন নকৰে আৰু নাস্তিক মানুহৰ সংখ্যা বাঢ়ি গৈছে কিন্তু মই ব্যক্তিগতভাৱে নামঘৰলৈ যোৱাটো সমৰ্থন কৰোঁ কাৰণ ইয়াত কিছুমান সামাজিক দিশো আছে অকল ভগৱানক পাবলৈকে মানুহে নাযায় বা নামঘৰটো অকল ভগৱানক পাবলৈকে সজোৱা নাছিলে আৰু মই এইখিনিতে মই ভাবোঁ মইহে ভাবিছোঁ বেলেগে কি ভাবে মই নাজানো এইখিনিতে এটা কথা তোমাক ক'বলৈ যাওঁ আমাৰ আমি গাঁও অঞ্চলৰ মানুহ আমাৰ গাঁওখনৰ যিকোনো ভাল দিশ ভাল উন্নতিৰ কাম কৰিবলৈ হ'লে মই ভাবোঁ নামঘৰটোৰ পৰাই আৰম্ভ কৰিব হয় কাৰণ তাত আমি সকলোৱে সমানভাৱে বহি আমি গাঁওখনৰ উন্নতিৰ বাবে কিবা এটা আমি চিন্তা কৰিব পাৰোঁ ভাল চিন্তা সেইটো একমাত্ৰ স্থান মই ভাবোঁ নামঘৰ তেনেকুৱা কিছুমান তাৰ পৰাই সামাজিক দিশবিলাক সাংস্কৃতিক দিশবিলাক সকলো আলোচনা কৰা এখন মঞ্চ আছিলে নামঘৰ কিন্তু আজিকালি মানে দুখ লাগে কিছুমান মানুহে বৰ বেয়া ধৰণে মানে
নিজকে ভগৱান বিশ্বাস নকৰে কৰে সেইটো বেলেগ কথা কিন্তু তাকে ক'ব লাগে আমাৰ প্ৰচলিত যিটো পৰম্পৰা সেইটো মানে বৰ নিষ্ঠুৰভাৱে আঘাত কৰা পৰিলক্ষিত হৈছে এইটো বৰ দুখৰ কথা কিন্তু কিছুৱে আছে কিছুৱে ভগৱানক মানে কিমান নলয় যে নামঘৰতহে ভগৱান আছে নেকি এনেকৈ কোৱা মানুহ নথকা নহয় আছে কিন্তু অকল ভগৱানক পাবৰ কাৰণে নামঘৰটো বনোৱা নাছিল ন নামঘৰটো বনোৱা নাই কাৰণ আমি ভগৱানক আজি ইয়াত ভিডিঅ'টো বনাবলৈ আহিছোঁ আমি ভিডিঅ'টো কৰি আছোঁ আমি যদি ইয়াতো একান্ত মানে যদি ঈশ্বৰৰ প্ৰাৰ্থনা কৰোঁ ইয়াতো আমি তথাপি শুনিব ভগৱানে তথাপি শুনিব কিন্তু এই সামাজিক দিশটো মানে সামাজিক সমতা এটা বজাই ৰাখিবৰ কাৰণে নামঘৰটো বিশেষ প্ৰয়োজন আৰু গতিকে নামঘৰলৈ এনেকৈ মানুহ যুগ ধৰি গৈ থকাটো আমাৰ অসমীয়া জাতিৰ কাৰণে এটা ভাল লক্ষণ বুলি পৰিগণিত হ'ব গতিকে আমি পথাৰৰ মাজত এতিয়া ভিডিঅ'ত কৈ আছোঁ যে নামঘৰলৈ যাব লাগে কিন্তু আমি নাই যোৱা গতিকে ময়ো ভাবিছোঁ আমিও যাম এবাৰ গুৰুজনাৰ তিথিতে বৰদোৱালৈ এপাক গৈ পেলাই গুৰুজনাক সেৱা এটা জনামগৈ শৰাই এখনো দিম বুলি ভাবিছোঁ কি কোৱা ঠিকেই ভালে কৈছা কাৰণ গুৰুজনাৰ তিথিও আহি আছে আৰু পৰিৱেশো অকণমান ভাললৈ আহক যদি পৰিৱেশ ভাললৈ আহিছে যদি ঈশ্বৰে ভালে ৰাখে নিশ্চয় গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানখন অকণমান পৰিদৰ্শন কৰিম বুলি ভাবিছোঁ আৰু ভকতৰ মানি এতিয়া যাব পৰা অৱস্থাত আছে বাৰু যাব পাৰিম ভকতৰ আশীসো ল'ম তাতে আৰু মানে ডাঙৰ ডাঙৰ যিসকলে ভাল মানুহ তেওঁলোকে কোৱা শুনো পুৰাতনীয়া নামঘৰ ভাদ মাহত হেনো পুৰাতনীয়া নামঘৰ দৰ্শন কৰিব লাগে পুৰাতনীয়া নামঘৰ বুলি কওঁতে তুমি নিশ্চয় বুজিছা হয় যেনে তোমাৰ ঢেকীয়াখোৱা নামঘৰ আঠখেলীয়া নামঘৰ বা বটদ্ৰৱা থান বৰপেটা এনেধৰণৰ ঐতিহ্যমণ্ডিতৰ যিবোৰ নামঘৰ তাত মানে এই ভাদ মাহতে দৰ্শন কৰিব লাগে বুলি মানে ভাল মানুহখিনিয়ে কোৱা শুনো গতিকে আমি এবাৰ ওলাম বাৰু আৰু সেই বৰদোৱাৰ স্থানলৈ যোৱা আগমুহূৰ্ততে হয়তো আপোনালোকলৈ এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম নিশ্চয় আপোনালোকে চাবলৈ পাব চেষ্টা কৰিম ধন্যবাদ